দুজনীয়ে যুঁজি যুঁজি কি যে শাড়ী পিন্ধিছিল মোৰ কিন্তু খুব ভাল লাগে। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেলৰ আগত মই দেখাবলৈ গৈ আছোঁ মোৰ তিনিখন ফেভৰেট শাড়ী। আৰু মই এতিয়া যিহেতু মোৰ য'ত বিয়া হৈছে তাত আছোঁ, ইয়াত মই বেছি কাপোৰ অনা নাই। মোৰ ৱাৰ্ড্ৰবত মাত্ৰ তিনিখন শাড়ীয়ে আছে, তাৰে দুখন খুবেই ফেঞ্চি শাড়ী আৰু বিয়া বাৰু পিন্ধিব পৰা ধৰণৰ শাড়ী। যি নহওক ভাবিলোঁ আপোনালোকৰ আগত আজি দেখুৱাওঁ, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই নবনাওঁৱেই প্ৰায়। আৰু যিহেতু মোৰ এনেকৈ বহি বস্তু দেখাৰ ভিডিঅ' বনাবলৈ তেনেকুৱা সময়ো নাথাকে আৰু মোৰ এলাহো লাগে আচলতে। যি নহওক কথা দীঘলীয়া নকৰোঁ, তেতিয়াহ'লে আহক মোৰ শাড়ী তিনিখন চাওঁ। এইটো হৈছে মোৰ ৱাৰ্ড্ৰব আৰু এতিয়া মই ইয়াৰ পৰা মোৰ শাড়ী তিনিখন আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে দেখিছে কাপোৰ নায়েই, মাত্ৰ তিনিখন শাড়ী। এইখন সেইদিনা পিন্ধি অহা, এইখন চেন্নাইৰ পৰা লৈছিল বা আৰু দেউতাই। আৰু এযোৰ পাটৰ কাপোৰ আৰু মেইন ছেটযোৰ উলিয়াই থৈছোঁ ৰ'দাম বুলি, কিন্তু পূৰা বৰষুণ। যি নহওক মই আপোনালোকৰ আগত এই শাড়ীখন বিশেষকৈ মোৰ খুব ফেভৰেট আৰু এইখন বহুত কিউট লাগে, ত' মই এই শাড়ীকেইখন আপোনালোকৰ আগত দেখাই আছোঁ। এখন শাড়ী হৈছে এইখন খুবেই ধুনীয়া আৰু ইয়াৰ এইটো হৈছে ব্লাউজ। এইটো এনেকৈ ডিজাইন আছে, দেখিছে? ব্লাউজটো একচুৱেলি কি হ'ল, ফাৰ্ষ্ট যিটো দিছিল আপোনাৰ এই যিটো গ্ৰীণ কালাৰ, এই কালাৰটো কিন্তু ব্লাউজটো অলপ কটন টাইপ আছিল আৰু তাৰ লগত এইটো মিক্স আছিল। মানে শাড়ীখন যিমান হেভি তাৰ লগত ব্লাউজটো নিমিলে। মই কি কৰিলোঁ, এইটো এটা কাপোৰ কিনি ইয়াত এই যিটো এই বৰ্ডাৰটো আছিলে সেইটো ইয়াত লগাই দিলোঁ, সেই অৰিজিনেল ব্লাউজৰ কাপোৰটোৰ পৰা, কিন্তু এইটো এক্সট্ৰা কাপোৰ হয়। খুবেই ভাল লাগে, মই আপোনালোকক পিন্ধি ফটো দি দিম। এইটো ব্লাউজ আৰু এইখন খুলি দেখাই দিছোঁ। এইখন শাড়ীখন দেখিছে, কালাৰটো কি মৰম লগা, মানে যিটো কণ্ট্ৰাষ্টটো খুবেই মৰম লগা, অলপ আনকমন ন, গ্ৰীণ আৰু চিলভাৰ, আৰু ইয়াৰ লগত চিলভাৰ জুৱেলাৰী খুব ধুনীয়া মিলে। আৰু এখন শাড়ী হৈছে এইখন শাড়ী, আৰু এই শাড়ীখন খুবেই কিউট লাগে মানে এইখন মোৰ বহুত ভাল লাগে আৰু এইখন মই বহুত পিন্ধিছোঁ, পিন্ধিবলৈও সহজ। দেখিছে এইটো বস্তু কিমান পাতল হয়, কিন্তু পিন্ধিলে গম নাপায়। আৰু ইয়াত দুটা ফুল আছে, জাষ্ট দুটা ফুল, এটা এইটো ফুল, এটা এইটো ফুল। দেখিছে, পিন্ধিলে এখন বিৰাট ধুনীয়া লাগে। আৰু তাৰ ব্লাউজটো চাওক কি ধুনীয়া, এইটো কিউট ব্লাউজ। কিন্তু কি হয়, বেক চাইডটো এইটো এনেকৈ মাৰিব লাগে যে মই নিজে এইটো মাৰিব খুব দিগদাৰ পাওঁ। মই বেক চাইডে হুক লগোৱা যিমান কিযোৰ কাপোৰ আছে, চাদৰ মেখেলা হওক শাড়ী হওক, মই প্ৰায় নিপিন্ধাৰ মেইন কাৰণেই হৈছে এইটো, তাৰমানে মই ঢুকিয়ে নাপাওঁগৈ। আৰু বা থাকোঁতে বায়ে লগাই দিছিল, এতিয়া তাই বিয়া হ'ল, কোনে লগাই দিব। আৰু এখন আছে, এখন ইমান হেভি নহয়, মানে দেখাত হেভি নহয়, আৰু এইখন খুব কমন হয়, এইখন বহুতে পিন্ধিছে। এইখন কিন্তু এইখনৰ ব্লাউজ নাই, তো মই এইখন শাড়ী পিন্ধি দেখাব নোৱাৰিম। আৰু এইখনটো দেখিছেই বহুতে, এইখন মোৰ দেখিছেই, মানে এইখন একে কমন হৈ গৈছে। এইখন আনিছিল বা আৰু দেউতাই চেন্নাইৰ পৰা, পচন্দ কৰিছিল বোলে দেউতাই। যি নহওক আনিছিল, ভিনদেউ গৈছিল, তেওঁলোকে মোলৈ ইমান মৰমত এইখন শাড়ী আনিছে। সেইকাৰণে মই প্ৰথম শাড়ীখন মানে এতিয়া খুব মৰমত ৰাখোঁ, নিপিন্ধোৱে, স্পেচিয়েল অকেজনত পিন্ধোঁ। লাহে লাহে কি হ'ল, আজি কিবা এযোৰ ভাল কাপোৰ পিন্ধি যাওঁ বুলি ভাবিলেই শাড়ীখনৰ কথাই মানে মনলৈ আহে। শাড়ীৰ ক্ষেত্ৰত যিহেতু মই চাদৰ মেখেলাতকৈ শাড়ী পিন্ধি বেছি ভাল পাওঁ। শাড়ী খোজকাঢ়িবলৈ বিশেষকৈ কমফৰ্ট, আৰু স্কুটিত কি হয়, শাড়ীয়ে মানে ইমান জট মাৰি নধৰে, যিটো চাদৰ মেখেলাত ঘপককৈ মেখেলা অলপ প্ৰব্লেম কৰে দেই, চলোৱা মানুহে জানিব। এইখন মানে মোৰ খুব মৰমৰ এইখনো, আৰু সেইদিনা পিন্ধি আহিছিলোঁ। ইয়াৰ এইখন পিন্ধি নেদেখাওঁ, কাৰণ মই এটা ভিডিঅ' ইয়াত বনোৱাই আছে। মই আপোনালোকক স্পেচিয়েলি এই শাড়ীখন আৰু এই শাড়ীখন দেখাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যে মোৰ শাড়ীখন মোৰ বহুত ভাল লাগে। তো আপোনালোকে কমেণ্টত জনাব কেনে পালে, বিশেষকৈ এইখনৰ কালাৰটো। এইখন বাৰ বিয়াত লৈছিলোঁ। আপোনালোকৰ কোনে শাড়ী ভাল পায় কমেণ্ট বক্সত ক'বচোন। আপোনালোকৰ বাৰু কোনোবাই শাড়ী পিন্ধিব নাজানে নেকি? এতিয়া বহুতে নতুনকৈ চাকৰি পাইছে ন স্কুলত, তেওঁলোক বা কলেজত, তেওঁলোকে বহুতে হয়তো শাড়ী পিন্ধিব নাজানিব পাৰে, কাৰণ ফাৰ্ষ্ট
2012ত যেতিয়া বা আৰু মই প্ৰথম টেটত চাকৰি পালোঁ, মানে টেট উত্তীৰ্ণ হৈ চাকৰি পালোঁ, পোৱাৰ পিছত শাৰী পিন্ধোতে আমাৰ দুইজনী সময় লাগিছিল প্ৰায় 2 ঘণ্টা। তাকো সেইকেইখন শাৰী আছিলে একদম পুৰণা, মানে মাৰ শাৰী আছিলে, পুৰণা শাৰী, কিন্তু আমি শাৰী পিন্ধিম আৰু নেজানো কেনেকৈ পিন্ধে, দুইজনীয়ে যুঁজি কি যে শাৰী পিন্ধিছিলোঁ, এতিয়াও মনত পৰিলে হাঁহি উঠে। যি নহওক এতিয়া মই শাৰী ভালকৈ পিন্ধিব পৰা হ'লোঁ, বিশেষকৈ স্কুল যাবলৈতো যিবোৰ একদম কমন শাৰী সেয়া পিন্ধাটো একো দিগদাৰেই নহয়। এই গধুৰ শাৰীবোৰ অকণমান কোচটো যাবতে দিগদাৰ হয়। আৰু কোনোবাই যদি শাৰী কেনেকৈ পিন্ধে জানিব বিচাৰে, তেতিয়াহ'লে মই তাৰ ওপৰত এটা ভিডিঅ' নিশ্চয় বনাব পাৰিম। আৰু কোনো ষ্টাইলিছকৈ পিন্ধা নহয়, জাষ্ট ৱৰ্কিং ওমেনৰ কাৰণে বা আমাৰ ডে টু ডে লাইফৰ কাৰণে, যাতে শাৰীখন পুটুককৈ পিন্ধি যাব পাৰি। তো তেনেকুৱা ধৰণে যদি ভিডিঅ' বিচাৰে কমেণ্ট বক্সত জনাব, মই নিশ্চয় এটা ভিডিঅ' বনাম। অ'কে। আৰু মই কুচটো বহুত পটাপট কিনিছোঁ, সেইকাৰণে ইমান ভাল হোৱা নাই, হিলো পিন্ধা নাই, জাষ্ট দেখাইছোঁ যে আৰু জাপিও ল'ব পাৰি। যদি জাপি লওঁ বুলি ভাবে তেতিয়া এই দুটা কুৰ্তি চাব। छोटा सा छोटी सी आशा, मस्ती भरे मन की भोली सी आशा, चांद तारों को छूने की आशा, आसमानों में उड़ने की आशा, दिल है छोटा सा छोटी सी आशा, मस्ती भरे मन की। এই দুখন শাৰীয়ে পিন্ধি দেখালোঁ, আৰু বাকী দুখন পিন্ধি দেখাব কিয় নোৱাৰিলোঁ, এখন অলৰেডি মই পিন্ধিলোঁ আৰু এখনৰ মোৰ ব্লাউজ নাই, গতিকে দুখনেই দেখালোঁ। এই ফুলটো ইমান মৰম লগা ন, পিংক এণ্ড ব্লু কম্বিনেশ্যন, সিখন আকৌ গ্ৰীণ এণ্ড চিলভাৰ কম্বিনেশ্যন। তুমি কম্বিনেশ্যন দুটা মানে খুব ভাল পাওঁ। সেইদিনা ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে এটা লাইক দিব, তলত কমেণ্ট কৰিব। আপুনি শাৰী পিন্ধিব জানিব বিচাৰে নেকি, বিশেষকৈ যি স্কুল কলেজ যায় বা ৱৰ্কিং ওমেন যি বিচাৰে শাৰী পিন্ধিবলৈ, কিন্তু পিন্ধিব নাজানে বা ভালকৈ পিন্ধিব নাজানে। আৰু বাকী পিছত আকৌ এদিন এনেকৈ কাপোৰ কানি ৰিলেটেড কিবা ভিডিঅ' বনাম, যিহেতু মই এনেকুৱা ভিডিঅ' বহুত কম বনাওঁ, আজিলৈকে হয়তো বনোৱাই নাই। যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। তাৰ আগতে অৱশ্যে আপুনি মোৰ আন ভিডিঅ'বিলাকো চাব। যদি ভাবে যে মই ডিজাৰ্ভ কৰোঁ আপোনাৰ ছাবস্ক্ৰিপশ্যন, তেতিয়াহে ছাবস্ক্ৰাইব কৰিব। অ'কে, আৰু কমেণ্ট দিব মই যি ক'লোঁ শাৰী পিন্ধাৰ ক্ষেত্ৰত। আৰু ইমানেই, সকলো ভালেই থাকক, সুস্থ থাকক, নিজৰ যত্ন ৰাখক। বাহিৰত পূৰা বৰষুণ দি আছে, মই কি কৈ আছোঁ চাউণ্ড কিমান হৈছে গম নাপাওঁ, পূৰা বৰষুণ দি আছে, আজি একদম ধুনীয়া বতৰ। গতিকে সকলো ভালে থাকক, সুস্থ থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰিছে বা কৰিব, বেল আইকনটো দবাই দিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাই যায় আৰু মোৰ সৈতে যাতে কানেক্ট হৈ থাকিব পাৰে। অ'কে, তেতিয়াহ'লে টেক কেয়াৰ, বাই বাই।